নতুন ভিডিও এটালৈ সকলোকে স্বাগতম জনাইছো। ভিডিওটো চাই ভাল পালে লাইক এটা কৰি দিব, লগতে পৰিয়াল তথা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিওৰ টপিকটো হ'ল বৃন্দাবনী বস্ত্ৰ। টপিকটো বৰ ভাল লগা নহয়নে বাৰু? শ্ৰীকৃষ্ণৰ লীলামালা সম্বলিত এক আপুৰুগীয়া কাপোৰ। আজিৰ ভিডিওটো সঁচাকৈয়ে বৰ ইণ্টাৰেষ্টিং হ'ব। সেয়েহে যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই ভিডিওটো আপলোড দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনত পাই যায়। তেন্তে আৰু পলম নকৰোঁ, আহক ভিডিওটো আৰম্ভ কৰোঁ। বৃন্দাবনী বস্ত্ৰ হ'ল শ্ৰীকৃষ্ণৰ লীলামালা সম্বলিত এক আপুৰুগীয়া বস্ত্ৰ বা কাপোৰ। চকুৰি হাত অৰ্থাৎ প্ৰায় 180 ফুট দীঘল আৰু 3 কুৰি হাত অৰ্থাৎ প্ৰায় 90 ফুট পুতলৰ এই বস্ত্ৰ প্ৰাচীন অসমৰ উন্নত বয়ন শিল্পৰ বিশিষ্ট নিদৰ্শন। বৃন্দাবনী বস্ত্ৰৰ ৰঙামেলা কৰিবলৈ হেনো 60জন মানুহৰ প্ৰয়োজন হৈছিল। মহাপুৰুষ শংকৰদেৱে বৰপেটাৰ গোপাল তাঁতী প্ৰমুখ্যে তাঁতীকুছিৰ তাঁতীসকলৰ সহায় সহযোগত এবছৰত এই আপুৰুগীয়া বস্ত্ৰখন বৈ উলিয়াইছিল। বিভিন্ন ৰঙৰ সূতাৰে চিত্ৰপটত আখৰৰ বাখৰ খটাই গোপাল তাঁতী আৰু তেওঁৰ সহযোগীসকলে অতি নিখুঁতভাৱে বৈ উলিয়াইছিল শ্ৰীকৃষ্ণৰ জন্মৰ পৰা কংসবধলৈকে আটাইখিনি লীলাৰ নিদৰ্শন। এই বৃন্দাবনী বস্ত্ৰ আৰ্হি অনুসৰিয়েই বৰপেটা কীৰ্তনঘৰৰ দিশপ্ৰস্থৰ জোখ লোৱা হৈছিল। কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ অনুৰোধ ক্ৰমে চিলাৰায়ৰ পৃষ্ঠপোষকতাত বৈ উলিওৱা বৃন্দাবনী বস্ত্ৰ শংকৰদেৱে কোচ ৰাজ্যৰ যুৱৰাজ চিলাৰায়ৰ হাতত অৰ্পণ কৰিছিল বুলি জনা যায়। অসমৰ বয়ন শিল্পৰ অপৰূপ নিদৰ্শন ঐশ্বৰ্য অদ্ভুত এই বৃন্দাবনী বস্ত্ৰ অৱশ্যে বৰ্তমান অসমত নাই। ইয়াৰ অংশবিশেষে মাত্ৰ সংৰক্ষিত হৈ আছে সুদূৰ ইংলেণ্ডৰ ব্ৰিটিছ মিউজিয়ামত। বৃন্দাবনী বস্ত্ৰৰ কিছু তথ্যৰে চমুকৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি কিবা দিহা পৰামৰ্শ দিবলৈ থাকে তেন্তে ডেছক্ৰিপশ্যনত থকা মেইল আইডিটোত মেইল কৰি দিব। অন্য এদিন অন্য এটি ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।